Hey guys, good evening. Nikus vlogger an eta video le hokoloke swagatam janaisu. Aji eta recipe video le ahisu boil master recipe. Akha koru video tu sai bhal pabo. Ekebare simple koi boil mas kenekoi banabo pari take dekhuam boli bhabisu. Aru video tu sai jodi bhal pai please like, comment, share kori dibo. আৰু সাবস্ক্রাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নটিফিকেশন সকলো সময়তে আপোনালোকে পাই থাকে বলক এতিয়া ৰেচিপিটো আৰম্ভ কৰো বইল ফিশ বনাবৰ কাৰণে মই লৈছো মাছ 2 পিস পিয়াজ 2টা বিলাহী 2টা আদা নহৰু মান ধনিয়া আৰু ভোট জলকীয়া এটা এতিয়া গোটেইখিনি কাটি লৈ এখন কেৰাহীত দি দিছো এতিয়া ইয়াত পানী দি দিম বৰ বেছিকেও পানী দিব নালাগে কিমান অকণমান জোল কৰে আৰু নিজৰ ওপৰত কথা কিমান পানী দিয়ে এতিয়া নিমখ দি দিওঁ নিমখ আন্দাজ মতে দিলেই হ'ল এতিয়া জলকীয়া দিছো টুকুৰা টুকুৰকৈ কাটি দিছো অলপ সময়ৰ কাৰণে ঢাকন মাৰি ভালকৈ উতলিবলৈ দিম ভালকৈ উতলি আছে আৰু ৰেড চিলি দি দিছো ৰেড চিলি দিলে কালাৰটো বহুত ধুনীয়া হয় এতিয়া আকৌ উতলি থাকিবলৈ দিম অলপ সময় এতিয়া মই ইয়াত মান ধনিয়া দি দিলো এয়া মাছখিনি ডাঠ হৈ আহিছে আৰু সিজিছেও ভালকৈ পানী আৰু অলপ শুকাবলৈ দিম Yes, of mass. This boiled fish ready হৈ গ'ল এয়া চাওক কিমান ধুনীয়া দেখাইছে কালাৰটো আমি দুজনে খাম সেইবাবে বেছিকৈ মাছ নিদিলো অকল 2 পিস দিছো
এয়া মোৰ আজিৰ থালি ৰেডি হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ এয়া বেটিক চাওক ফুলবোৰক মৰম কৰিব লাগে কেনেকুৱা যে কৰে নামানেই চুবই লাগে মমকৈ ভাঙি নিদিয়ে যে এইটো এইটো মৰম ফুলখিনি দেখাইছোন গৈ মৰম ফুল নাই ফুলা দেই ফুল নাই ফুলা মৰম এইখিনি ইমান ধুনীয়া ফুল দেই হ'ব ইমান কাম নকৰ চুমা দাদি দিয়া হৈ যাব হৈ যাব হৈ গ'ল বেটি আকৌ কৈছে সমানে কৰোঁ মৰম কৰিয়া মৰম আইজো কৰিয়া পাইছে দেই পাই দেই